হিমাংশু প্ৰসাদ দাসৰ কথাৰে অজয় লাজাৰ আবৃত্তিৰে আকৌ লগ পাম। বিদায় বুলি নকওঁ, ঘূৰ্ণীয়মান এই অস্থিৰ অশান্ত বিশ্ব, এই পৃথিৱীত মই যেনে যাযাবৰ স্বপ্ন। যেতিয়ালৈ দেখি থাকিম তোমাৰ দুচকুত অপেক্ষাৰ উৎসাহ, যেতিয়ালৈ তোমাৰ হাঁহিবৰ হৈ থাকিব বিশুদ্ধ উশাহ, বিদায় বুলি নকওঁ। কাইলৈ কি হ'ব যদিও বা নাজানো, তথাপিতো প্লেটফৰ্মত ৰৈ থকা তোমাক খিৰিকীৰে চুই চাই দীঘলীয়া উকিকো আওকাণ কৰি কওঁ, আকৌ লগ পাম, বিদায় বুলি নকওঁ।